Hello guys, কেনেকুৱা খবৰ খাতি চবৰ খবৰ খাতি চাগে ভালেই আৰু আজি আহিলো নতুন এটা ব্লগ লৈ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় এণ্ড লাইক কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে অলপ শ্বেয়াৰো কৰি দিব আৰু ওচৰত থকা এইটো কি বুলি কয় ৰখিব এই ওচৰত থকা বেল আইকনটো অলপ কৰি দিব। এতিয়া আমি ভিডিঅ'টো আগবঢ়াওঁ। একচুৱেলি আজি মই চাইকেল লৈ কেলে ব্লগ বনোৱা নাই, মোৰ চাইকেলখন হ'ল 40 টন আৰু লকডাউনৰ সময় যে সেইকাৰণে দোকান সেইকাৰণে আহিলো ইয়াৰ ঘৰৰ বাইকখনকে লৈ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাল পালে কি কৰিব লাগে জানেই। প্ৰথমত আমি পলু ফাৰ্মত খুৱাই যাওঁ, বহুত দিন অহা নাই পলু ফাৰ্মলৈ, সেইকাৰণে পলু ফাৰ্মত খুৱাই যাওঁ। এণ্ড গাইজ পলু ফাৰ্মত আহি পাই গলো। পলু ফাৰ্ম কেনেকুৱা জানে, চাৰিওফালে জংঘল থাকে আৰু ঘৰ এটা দুটা থাকে। খালি এইটো হ'ল আগৰ ঘৰৰ 7 বছৰ মূৰৰ ঘৰ, এতিয়া মোৰ এইটো এবছৰ মুনোৱা ঘৰ। এই আমাৰ এইবিলাক পাক হৈ গ'ল আৰু এইখন হ'ল ইয়াত দিছে নাই এতিয়া এবছৰ আৰু নতুন বিলাক। এইটো হ'ল কি বুলি কয় 7 বছৰ মূৰৰ ঘৰ আৰু এইটো হ'ল এবছৰ মুনোৱা ঘৰ। আমাৰ ৰাংচালি গাঁৱত শ্বৰ্ট ফিল্ম বনোৱাৰ এটা তাৰমানে হেৰি আছে আৰু গ্ৰুপ এটা আছে ৰাংচালিৰ, নামটো কি পাহৰিলো মই। এইখন জেগাতে শ্বৰ্ট ফিল্ম বনাইছিল, কি ধুনীয়া জেগা আৰু এটা একদম ধুনীয়া আচল মাংগাৰ একদম বিল্ডিং ঘৰৰ নিচিনা থাকে, খালি ঘৰটো ওখ নহয় আৰু চাপৰ। এতিয়া আৰু চাওক ভিডিঅ' ইয়াৰ পৰা যাওঁ আমি বেলেগ এখন জেগালৈ আৰু বহুত ওখ আজি তাৰ পৰা এটা মই বস্তু কৰিম, আপোনালোকে ভিডিঅ'টো চাওক খালি লাষ্টলৈকে। এতিয়া আমি পলু ফাৰ্মৰ পৰা ওলাই দিলো, এইটো হ'ল পলু ফাৰ্মলৈ অহাৰ ৰাস্তাটো। আপোনালোকে মোক বহুত সহযোগ কৰিছে, আহি কাৰণে বহুত থেংক ইউ। মোক 300 ছাবস্ক্ৰাইবাৰ কৰি দিলে আপোনালোকে, সেইকাৰণে দিলছে থেংক ইউ। ऐसे ही मुझे सपोर्ट देते रहो। এতিয়া গাইজ মই দোকান এখনৰ পৰা কিবা কাটি খাবৰ কাৰণে লৈ লওঁ আৰু ভাত খোৱা নাই তাৰমানে, এতিয়া দোকানখন ৰখি বস্তুকেইটা লৈ লওঁ। এতিয়া গাইজ আমি দোকানৰ ভিতৰত সোমাই গলো এণ্ড গাইজ লৈ হৈ গ'ল, এতিয়া আমি যাওঁ। এণ্ড গাইজ এয়া লৈ ললো আৰু বহি খাওঁগৈ এজেগাত। চলো আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি অকণ লাইক ফাইক কৰি দিব আৰু অকণ ছাবস্ক্ৰাইবো কৰি দিব আৰু ওচৰত থকা এইটো কি বুলি কয় বেল আইকনটো অলপ কৰি দিব। গাইজ ভিডিঅ'লৈ আগবাঢ়িলো মই। এণ্ড গাইজ ইয়াত যে টিলিঙা এই টিলিঙাটো কিয় কওঁ, এই গৰুটো তাৰমানে এই টিলিঙা ইয়াত বহুত আছে আৰু নজাৰা দেখো থোৰা। এণ্ড গাইজ এইটো খাই লোৱা যায়। এণ্ড গাইজ এয়া হ'ল চিপৰ বাকলি, এয়া হ'ল মালখিনি খাই আপোনালোকক ভিডিঅ' দেখুৱাইছো। মালহে আহিছে বে, চিপখিনি খাই আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছো। গাইজ খাই লওঁ অকণমান কেমেটা। বাবা একো নাই সৰু গাই বুগকুৰা খায়ো গোসাই আছো। এণ্ড গাইজ খাই মেলি হৈ গ'ল। এণ্ড গাইজ মই এতিয়া ইয়াৰ পৰা এটা ব্লেক ক্লিপ মাৰিম, মোৰ থাকি কিমান ওখ চাব পাৰে। মাৰ দে গাভি Oh my god, guys, video ভাঙি দিব আমি। লিম্বাৰ দুটা আছে, যেটো কই একদম ৰখা দিবি আৰু হৈ যোৱা পিছত। গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অলপ কৰি দিব। अभी के लिए बाय बाय, नेक्स्ट वीडियो में।